আমি আছো নেপালী খুঁটিত আৰু আজি 9 আগষ্ট আজিৰ পৰিৱেশটো চাওঁ আহক নেপালী খুঁটিলে নগলেও মোবাইলত সকলোৱে দেখি থকা নেপালী খুঁটিৰ যিটো ভয়ংকৰ অৱস্থা হৈছিল সেয়া চাগে সকলোৱে জানে যোৰহাট 19 নং ৱাৰ্ডৰ সকলো মহিলাসকল মিলি নেপালী খুঁটিত অলপমান বান সাহায্য দিবৰ কাৰণে আহিছিল আৰু আমি গৈ পাই যি অৱস্থা দেখিল নহয় সঁচাকে বহুত বেছি বেয়া লগা ইয়াতকে আগতে বাৰু পানী যেতিয়া আছিলে ঘেলখিনি পুৰা পানী হৈছিল তেতিয়াও আৰু বহুত বেয়া আছিলে বাৰু গাড়ী চাৰি সোমাব নোৱাৰা অৱস্থা আছিলে এতিয়া লাহেকে গাড়ী চাৰিবোৰ সোমাই আহিছে যদিও ৰাস্তা অৱস্থা এয়াই দেখিছে নহয় আৰু মানুহখিনি এতিয়া ঘৰ-চৰ চাফা কৰিছে কিন্তু বহুতখিনি মানুহ এতিয়াও আশ্ৰয় শিবিৰতে আছে বাৰু এয়া গাড়ী বহুত দূৰ-দূৰণিৰ পৰা মান সাহায্য সকলক দিবলৈ আহিছিলে গুৱাহাটীৰ পৰাও আহিছিলে কিছুমান বিশ্বনাথ চাৰিআলিৰ পৰা আহিছে এনেকে গোটেই অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে আহিছিলে বাৰু আমি এয়া মহিলাসকল সকলো গৈছিলো যি পাৰো অলপমান সকলো ৰাইজৰ সহযোগত তাতে আমি দিবলৈ গৈছিলো আৰু ৰাস্তা পদূলি ইমানেই বেয়া যে মই ভালকে ভিডিঅ' কৰিবও নোৱাৰিলে যেহেতু মানে হাতখন লৰি যায় ন ফোন গৈ ক'বাত পৰিবগে সেইকাৰণে যি পাৰো গাড়ীখন ৰখোতে সৰুকে দুটামান ক্লিপ লৈছিলো আৰু এয়া গাঁওখনৰ কাষতে এখন নদী নেকি কি নাম কয় নাজানো বাৰু মই যদি আপোনালোকে কোনোবাই জানে মোক কমেন্টত জনাই যাব মানুহৰ ঘৰৰ সোফা ৱাশ্বিং মেচিন ফ্ৰিজ ডানলপ তুলি গাৰু যিমান যি আছে ন সকলো ৰাস্তা কাষত উলিয়াই দিছে দেখিলে ইমান বেয়া লগা এখন সপোনৰ ঘৰ সজাবলৈ যে কিমান কষ্ট আমি অলপ ভিতৰলৈ সোমাই গলো তাত দিবলৈ কিন্তু বহুত বেছি ভিতৰলৈ সোমোৱা নাই বাৰু দেই এটা কথা আপোনালোক যিসকলে তাত বান সাহায্য দিবলৈ যায় মন কৰিব তাত থকা এজন দাদায়ে ক'লে ইয়াত বেছিভাগ ৰাস্তা কাষৰ বেলেগ মানুহ আহি টোপোলাসমূহ লৈ যায়হি যিসকল স্থানীয় সঁচাকে ঘৰ বাৰী তেওঁলোকৰ সৰ্বস্ব হেৰুৱাইছে তেওঁলোকে কিছুমানেহে পায় কিছুমানে নাপায় সেইটো কাৰণে অকনমান মানুহ সাৱধান হ'ব লাগিব সেইটো মোৰ মনৰ কথা নহয় দিয়ে তাত থকা এজন দাদাই আমাক ক'লে যে এনেকুৱা হৈছে সেইকাৰণে আপোনালোকে চাই ল'ব পাবতো সকলোৱে লাগে হয় কিন্তু যিসকলে সৰ্বস্ব হেৰুৱাইছে তেওঁলোকে অলপমান পালে ভাল লাগে বাৰু যি নহওক বিপদত কিন্তু অসমে ইজনে সিজনক কেতিয়াও এৰা নাই